পুনৰবাৰ স্বাগতম কৌশিক ব্লগছলৈ হয়। আজি মানে মিটাপ আছে আমাৰ কলেজত, ডিকে কলেজত। এতিয়া মিটাপত যাম। এতিয়া চাই থাকক, এইটো নতুন বছৰৰ এইটো প্ৰথম ব্লগছ, চাই থাকক। মানে অলপ বেলেগকৈ যাম, চাইকেল লৈ যাম, মোৰ বিখ্যাত চাইকেল লৈ যাম। ক'ত আছে এইখন মোৰ চাইকেল, বঢ়িয়াকৈ ঘূৰাই লওঁ। বঢ়িয়াকৈ ঘূৰাই ল'লোঁ। এতিয়া মোৰ যাত্ৰা আৰম্ভ কৰোঁ। বঢ়িয়াকৈ যাওঁ, তাৰপিছত গেটটো খুলি লওঁ। গেটটো খুলি ল'লোঁ, চাইকেলখন ওলাই লওঁ। ৰ'ব চাইকেলখন থৈ দিওঁ, তাৰপিছত গেটটো দি লওঁ, নহ'লে আইতাৰ বম গালি খাব লাগিব। গৰু সোমাব, নহ'লে বম গালি খাব লাগিব আইতাৰ। বঢ়িয়াকৈ গেটটো দি ল'লোঁ। এতিয়া মোৰ যাত্ৰা মই আৰম্ভ কৰিম আৰু। খেলা ঘৰ দে বিহুৰ ময়ো এটা ভিডিঅ' বনাম, নিশ্চয় দেখা পাব। মিটাপত যাই আছোঁ, চেণ্ডেল পিন্ধি যাই আছোঁ, তাতেও চাইকেল লৈ। কি তাৰমানে কি আৰু মজা। মানে বতৰটো আজি ঠিকেই আছে, একো নহয়, ৰ'দ দি আছে বঢ়িয়া। মিটাপত ভালে লাগিব। চাইকেল লৈ মিটাপত যাই আছোঁ, মজাই বেলেগ। চাই থাকক। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us. এতিয়া আহি আমাৰ মিৰ্জাৰ চক পালোঁ। এয়া মিৰ্জাৰ চক, আমাৰ কলেজ পালোঁৱে। আৰু চাইকেলখন বঢ়িয়াকৈ পাৰ্কিং কৰি দিলোঁ। তালাটো মাৰি চাওঁ, চুৰ হ'ব পাৰে, সেইকাৰণে তালাটো মাৰি দিলোঁ। আৰু এতিয়া যাওঁ কলেজ। আৰু এয়া দক্ষিণ কামৰূপ কলেজ, আমাৰে কলেজ। পূৰা বিন্দাছ সোমাই যাম, খাই কি কয়, এয়া বিন্দাছ বঢ়িয়াকৈ আহি গ'লোঁ। এতিয়া কলেজত আহি পালোঁ। এতিয়া তাতে মিটাপ হৈ আছে আগত। এতিয়া মিটাপত যাই আছোঁ, চাই থাকক। এনে কলেজত আহিলে বৃন্দাবন মানে কি ল'ৰা ছোৱালীৰ উৎপাত, মানে কি চলি আজি চাওক, পূৰা খালী চাই থাকক। আৰু অনুষ্ঠানটো ইয়াতে হ'ব, বঢ়িয়াকৈ সজাই দিয়া হৈছে। বঢ়িয়াকৈ ফুলদানি পূৰা সজাই দিয়া হৈছে, অনুষ্ঠানটো ইয়াতে হ'ব। তাৰপিছত তাত বন্তি প্ৰজ্বলন হ'ব, মানে শ্ৰদ্ধাঞ্জলি কাৰ্য। এয়া শ্ৰদ্ধাঞ্জলি কাৰ্যৰ পূৰা আয়োজন চলি আছে। মানে এয়া পূৰা মানুহবিলাক আহি গৈছে। আজিৰ অনুষ্ঠানটোৰ বিষয়ে দাদাজনে বঢ়িয়াকৈ কৈ দিলে বন্তি প্ৰজ্বলন কৰাৰ আগতে, আৰু এতিয়া বন্তি প্ৰজ্বলন কৰিলে। Echoing around these walls, fighting to create a song. I don't wanna miss a beat. আমাৰ শ্ৰদ্ধাঞ্জলি কাৰ্য হৈ গ'ল। এতিয়া মানে আমি মিটাপত যাই আছোঁ। এতিয়া মানুহবিলাক চাব পাৰে, চাই থাকক। আৰু সম্বৰ্ধনা কাৰ্যটো বঢ়িয়াকৈ হৈ গ'ল। গোটেইকেইজনক সম্বৰ্ধনা কাৰ্যৰ গামোচা পিন্ধাই দিলে, সম্বৰ্ধনা পত্ৰ দিলে। আৰু আজিৰ ইউটিউবৰ বিষয়ে চমুকৈ ভাষণ দিলে। গোটেইকেইজনে অলপ চমুকৈ মানে ভাষণ দিলে, ইউটিউবৰ বিষয়ে ক'লে, ইউটিউব কি বস্তু আৰু কেনেকৈ কি কৰিব পাৰি ইউটিউবৰ দ্বাৰা। নিজৰ মানে বেলেগ ধৰণৰ যি নিজৰ কলা আছে, সেই কলাসমূহ ইউটিউবৰ জৰিয়তে দাঙি ধৰে, বিখ্যাত কৰিব পাৰে। বা কোনোবা বাইক চলাই হওক, বা কোনোবাই বিভিন্ন ৰকমৰ বেলেগ ক্ষেত্ৰত নিজকে ইয়াতে এইটো এটা আপোনালোকৰ চ'ৰ্চত আপোনালোকে নিজৰ যি আপোনালোকৰ স্পেচিয়েলিটি আছে, সেইটোক আপোনালোকে দেখুৱাবলৈ পাৰে, জনপ্ৰিয়তা অৰ্জন কৰিব বুলি মই আপোনালোকৰ ওপৰত বিশ্বাস ৰাখি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী কৌশিক কলিতা। মোৰ চেনেলটোৰ নাম হ'ল কৌশিক ব্লগছ বুলি আছে। মই ব্লগছ বনাওঁ, ৰাসৰ পৰা ষ্টাৰ্ট কৰিছোঁ ব্লগছ বনাওঁ। এনেকুৱা আৰু জেগাবোৰ ঘূৰোঁ, মানে আমাৰ জীৱনত মানে যি ঘটনা ঘটে, মানে ক'ৰবাত কিবা ফাংচন হ'ল বা কিবা অকেশ্যন হ'লে মানে সেইটো মানে মই ভিডিঅ'ৰ দ্বাৰা ইউটিউবলৈ পঠিয়াওঁ। এজন ইউটিউবাৰৰ লগত আন এজন ইউটিউবাৰৰ চিনাকি থকাটো বিৰাটেই মানে প্ৰয়োজনীয় হয়, কাৰণ এজনৰ পৰা আনজনে হেল্প কিছুমান পোৱা যায়। যেনেকৈ আজি ৰক্তিম দা আহি মানে বাকীবিলাককো মানে কেনেকৈ মানে ক'ত যিহেতুকে মই অলপ ভিডিঅ'বোৰ বেলেগকৈ বনাওঁ, সেইবাবে মোবাইলৰ ওপৰত ভিডিঅ' বনাইছোঁ। এয়া মোবাইলৰ ওপৰত ভিডিঅ' কেনেকুৱা, আপোনালোকে কওকচোন কমেণ্ট কৰি কেনেকুৱা লাগিল। মোৰ নাম জুৰিতা দাস। মই বিশেষকৈ ব্লগিং কৰোঁ, ইউটিউবত আপলোড কৰি মানুহখিনিক দেখাওঁ। নমস্কাৰ, মোৰ নাম নিকিতা।
মোৰ চেনেলটো হৈছে উন্নতি ক্ৰিয়েশ্যন, মোৰ ছোৱালীৰ নামত আছে চেনেলটো। নমস্কাৰ, মোৰ নাম হীৰেন্দ্ৰ মহন্ত। মোৰ নিজৰ নামেৰে আচলতে চেনেলটো আছে। নমস্কাৰ, মোৰ নাম হেমাংগ ঠেকুৰীয়া। মোৰ নামতে এটা চেনেল আছে, হেমাংগ ঠেকুৰীয়া বুলি মাৰিলে আহিব। এছামিজ ব্লগ হেমাংগ বুলি চেনেলটো আছে। আৰু গতিকে নামটো আৰু কি দিছোঁ সম্বৰ্ধনা পত্ৰখন শুনিলে পঢ়িব দিলে কাৰণে হওক বা মই এনেকুৱা মানুহক কিছুমান লগ পাইছোঁ যিয়ে কেতিয়াও হয়তো গীটাৰ শিকিব খোজে, কিন্তু গীটাৰৰ ক্লাছ কৰিবৰ কাৰণে কোনোবা এটা ইনষ্টিটিউটত এডমিশ্যন ল'ব নোৱাৰে। কিন্তু তেনেকুৱা ব্যক্তিয়েও কেৱল ইউটিউবত চাই তেওঁলোকে গীটাৰ বজাব শিকিছে, ইংৰাজী ভাষা শিকিছে, বিভিন্ন কথা শিকিছে। এবাৰ ভাল পাই চাবা নেকি? আৰু হিমাংশু দাই বঢ়িয়াকৈ এটা কবিতা আবৃত্তি কৰি দেখুৱালে সকলোকে। আৰু মহিলা গৰুবিলাকে গাখীৰ দিয়ে। যি নহওক, গৰু আচলতে এখন চিনেমা। অহা 1 মে'ত সমগ্ৰ অসমতে মুক্তি পাবলৈ গৈ আছে চিনেমাখনে। গৰু চিনেমাখন ইয়াৰ মূল কাহিনীটো শ্বাহজাহানে লিখা এখন উপন্যাসৰ আধাৰত ইয়াৰ কাহিনীটো আগবাঢ়ি গৈছে। গৰু নামটো শুনি প্ৰথমতে আপোনালোকৰ মনত যিটো ভাৱ আহিছে যে গৰু, যে সেইটোৱে চিনেমাখনৰ আচলতে গোটেই চিনেমাখনৰ ৰসটো, যে গৰু কিয় গৰু। আজিলৈকে মই যিমান মানুহক সুধিছোঁ, যেতিয়া সোধে যে চিনেমাখনৰ নাম কি, গৰু বুলি যেতিয়া কওঁ গৰু গৰু হয়নে, মানে তেওঁলোকে চিয়'ৰ হয় লাগে। মই ভুলতে ক'লোঁ নেকি, নে গুৰু আছিল নেকি? বোলে গুৰু নহয়, গৰু। গৰু মানে এই আমাৰ গৰু হাল যে পায়, এই গাখীৰ যে দিয়ে, বোলে এইটোৱে গৰু। এতিয়া সমস্যাটো হ'ল যে গৰু আমি আৰু বেলেগ বেলেগ ধৰণতো আমি কওঁ। আমি ক্লাছত যেতিয়া আমি ভালকৈ কিবা বুজি নাপাইছিলোঁ, তেতিয়া শিক্ষকে আমাক কৈছিলে গৰু বুলি, বা আমি অকণমান কিবা তাতে মিঠা হৈ আছে। মোৰ লগত আছে সুনীল ভাই। কেনেকুৱা আছে সুনীল ভাই? একদম মজা। হিৰক ভাই, এই হিৰক ভাই চেনেলো আছে এটা, কৈ দি ৰ। মই সুনীল চন্দ্ৰৰাজ, মাৰিলে হ'ল, ইউটিউবত আহি যাব। আৰু হিৰকটো কৈ দি হিৰক। চেনেলটো নাম? মোৰ যিহেতু ক'লোঁ, মই 2টা চেনেল আছে। এটা আছে হিৰক বিক্ৰম, সেইটোত মই আৰ্ট কৰোঁ, আৰ্টিষ্ট মানে স্কেচ আৰ্টিষ্ট কৰোঁ। আৰু এটা আছে ন' ডেষ্টিনি, সেইটোত মই ব্লগ বনাওঁ আৰু জেগাবোৰ ঘূৰোঁ। আৰু এই ডেষ্টিনি বুলি আছে চেনেলটোৰ নাম। আৰু নতুন নতুন ছিংগাৰৰ নতুন নতুন ভিডিঅ' চাই যদি IMD মাৰিলে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব ধৰো চেনেলটো। এতিয়া বঢ়িয়াকৈ চাহটো খাই লওঁ, নিমকিৰে চাহটো খাই লওঁ। এতিয়া মোৰ লগত আছে হিমাংশু দাই কিবা এটা কৈ দিয়ক। কি বিষয়ে ক'ব লাগিব? এনেকৈ কৈ দিয়ক কিবা এটা। ইউটিউবাৰ স্মিথ, এইটো আজি অনুষ্ঠানটোক লৈ ক'ম নে? হয়, আজি এটা ব্যতিক্ৰমী এটা অনুষ্ঠান আয়োজিত হৈ গ'ল। আৰু চাগে নাজানো আৰু ক'ত এনেকুৱা অনুষ্ঠান হৈছিলে, কিন্তু এটা ব্যতিক্ৰমী অনুষ্ঠান বছৰৰ আৰম্ভণিতে। আৰু বৰ্তমান সময়ৰ আটাইতকৈ অন্যতম শক্তিশালী সামাজিক মাধ্যম ইউটিউব, যাৰ জৰিয়তে বহুতো ঢাক খাই থকা খবৰ মানুহৰ ওচৰলৈকে লৈ যাব পাৰি। গতিকে আমি ভাবিম যে দক্ষিণ কামৰূপৰ ইউটিউবাৰসকলে তেওঁলোকৰ নিজৰ যি চেনেল, তাৰ জৰিয়তে বেলেগ যিবিলাক খবৰ এতিয়াও মানুহে পোৱা নাই, অথচ পোৱা উচিত, সেই খবৰবোৰ মানুহৰ ওচৰলৈকে লৈ যাব। ধন্যবাদ। চাংমা ছাৰ অকণমান দেৰিকৈ আহিল, সেইবাবে চাংমা ছাৰৰ সম্বৰ্ধনাটো অকণমান দেৰিকৈ হ'ল। গৌৰৱময় অমৰ কাহিনী, যিবোৰ কাহিনীত ৰজা জয়ী হোৱাৰ আভাস নাই। প্ৰজা নাথাকিলে ছাৰৰ বঢ়িয়া এটি কবিতা আমাক সকলোকে মাতি শুনালে ছাৰৰ কবিতাতে। অলপ ধেমালিও কৰোঁ। পুনৰবাৰ মই পলমকৈ অহাৰ বাবে ক্ষমা বিচাৰিছোঁ আটাইৰে ওচৰত। দক্ষিণ কামৰূপ ইউটিউবাৰ সকললৈ মোৰ এটাই আহ্বান থাকিব। আৰু আহ্বানটো প্ৰথম কথা, উদ্দেশ্যটো বৰ সুন্দৰ যে ইউটিউবাৰসকলে আজিৰ দৰে এনেকুৱা এখন অনুষ্ঠান আয়োজন কৰিছে। এইটো এটা খুব ভাল কথা। আৰু ইয়াত যি ছাৰেও ইউটিউবৰ বিষয়ে বঢ়িয়াকৈ অকণমান ভাষণ দিলে। মিটআপটো শেষ। আৰু মোৰ লগত এজন দাদা আছে। দাদা আপোনাৰ চেনেলটো কৈ দিয়ক। হাই, মোৰ নাম ৰক্তিম অধিকাৰী। মোৰ চেনেলটোৰ নাম হ'ল প্ৰ' ৰাইডাৰ ৰক্তিম। তাতে মই বাইকৰ ভিডিঅ'বোৰ আপলোড কৰোঁ, বাইকেৰে ঘূৰা ভিডিঅ'বোৰ চাব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু চেনেলটোৰ নাম কৌশিক ব্লগছ। ইয়াৰ চেনেলটোও ছাবস্ক্ৰাইব কৰি দিব। কি নাম আছে? কৌশিক ব্লগছ। কৌশিক ব্লগছ। থেংক ইউ। ভাই কেনেকুৱা লাগিল সি? ভাল লাগিছে, একদম আল্টিমেট লাগিছে। আৰু আশা কৰিছোঁ আৰু আগলৈকে হৈ থাকে এনেকুৱা মিটআপ। এইটো কিন্তু প্ৰথম মিটআপ
দক্ষিণ কামৰূপ কলেজত দক্ষিণ কামৰূপৰ প্ৰথম মিটআপ এইটো ভাল লাগিল আহি মজা মজা যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰক শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব মোৰ লৈ এজন বাইদেউ আছে বাইদেউ কেনেকুৱা লাগিল আহি কৈ দিয়ক আজি ধুনীয়া লাগিছে প্ৰগ্ৰেমটো ইউটিউবৰ মানে ভিতৰত আহি ভালে লাগিল মোৰো এটা চেনেল আছে চেনেলটোৰ নামটো কৈ দিয়ক চেনেলটোৰ নাম শেৱালী দাস কলিতা আপোনালোকে ছাবস্ক্ৰাইব কৰিব চেনেলটো আপোনালোকে কৰিব ছাবস্ক্ৰাইব লগতে লাইক কৰিব কমেণ্ট কৰিব মোৰ চেনেলটো আচলতে স্বৰচিত কবিতা পাঠ কৰোঁ মই নিজৰ কবিতাই পাঠ কৰোঁ বেছিদিন হোৱা নাই অৱশ্যে আৰু আগলৈ কৰি থাকিম আপোনালোকে লাইক কৰি যাব ধন্যবাদ এতিয়া মোৰ লগত এজন দাদা আছে দাদা আপোনাৰ নামটো আৰু চেনেলটোৰ নামটো মোৰ নাম বিতুৰাজ কলিতা মোৰ চেনেল বিতুৰাজ এণ্টাৰটেইনমেণ্ট বুলি আছে চ' আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো আৰু লগতে আমাৰ কৌশিক ব্লগছ বুলি এটা এখেতে চেনেল খুলিছে খুব ধুনীয়া ভিডিঅ' দিয়ে তোমালোকে চাবা আৰু চাই কিনে ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা ভিডিঅ'বোৰ থেংক ইউ প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো দাদা আছে দাদাই আজিৰ হেৰিটোৰ অলপমান আয়োজন কৰিছে হিৰণ্য মহন্ত বুলি আছে আৰু দাদা মোৰ চেনেল মোৰ নিজৰ চেনেল আছে হিৰণ্য মহন্ত আৰু তোমাৰ কৌশিক ব্লগছ বুলি আছে তো চবে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাক চাব থেংক ইউ ইয়াতে যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰক শ্বেয়াৰ কৰক আৰু যদি নতুন ছাবস্ক্ৰাইব কৰক টাটা বাই বাই